হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ মডিচনৰ পুনৰ স্বাগতম জনাইছোঁ বন্ধুসকল নতুনকৈ আৰম্ভ কৰিম বুলি ভবা গাহৰি ফালকৰ বাবে কি বিধৰ গাহৰি লৈ পিনি ফাৰ্মখন আৰম্ভ কৰিলে অকণমান সুবিধাজনক হ'ব এই বিষয়ে আজি ভিডিঅ'ত অকণমান আলোচনা কৰিম গতিকে ভিডিঅ'খিনি স্ক্ৰীন নকৰাকৈ সকলোৱে চাই থাকিব আৰু যদি ভিডিঅ'খিনি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব লগত বেল আইকন দবাই দিব যাতে মই অন্য এতিয়া ভিডিঅ' আনিলে আপোনালোকে আগতীয়াকৈ পায় তো বন্ধুসকল ভিডিঅ'খিনি দেৰি নকৰোঁ ভিডিঅ'খিনি আৰম্ভ গাহৰি ফাৰ্ম আৰম্ভ কৰাৰ আগতেই এটা কথা মনৰ ৰখাটো উচিত কাৰণ ফাৰ্মখন আৰম্ভ কৰিলেই নহ'ব বা ডেভেলপ হ'লেই নহ'ব গাহৰিবিলাকক বেচিব পৰা হ'ব লাগিব অকল মানে উৎপাদন ক্ষেত্ৰতে নহ'ব বেচিব পাৰিব লাগিব আমাৰ এৰিয়াত আমাৰ ট্ৰাইবেল এৰিয়া হয় আমাৰ ইয়াত বেছিভাগ কোলা গাহৰি বেছি চলে তথাপিতো মই প্ৰতিটো বিধকে ৰাখিবলৈ চেষ্টা কৰি আছোঁ এটা 3-4টামান বেলেগ বেলেগ বিধৰ আছে মই ৰাখিছোঁ এনেকৈ কিন্তু আমাৰ ইয়াত বেছিভাগ কোলা গাহৰিটো বেছি ইয়াত চলে এইকাৰণে মই বেছিভাগ কোলা গাহৰি বেছি ৰাখিছোঁ কিন্তু মই এইটো কোৱা নাই যে বগা গাহৰি বেয়া বা আমুকে বেয়া পুহিম বুলি ভাবিলে চবটোৱে ভাল কিন্তু এটা কথা মোৰ মতে মই ৰিকমেণ্ড কৰিম মোৰ যিটো নেকি মই ইয়াত অভিজ্ঞতা পাই আছোঁ আৰম্ভ কৰিছা যদি বা আৰম্ভ কৰিম বুলি ভাবিছা যদি মোৰ মতে কোলা গাহৰিৰ পৰা লোকেল গাহৰিৰ পৰা আৰম্ভ কৰিব কাৰণ লোকেল গাহৰিৰ পৰা যদি প্ৰেক্টিকেলি যিকোনো সমস্যা পোৱাৰ পিছত কমাৰ্চিয়েল গাহৰিবিলাকক উন্নত বিধৰ গাহৰিবিলাকক পিছত আনিলে ভাল আৰু আগত যদি একো নজনাকৈ যদি পট কিনি যদি ফাৰ্মখন ষ্টাৰ্ট কৰি পিনি যদি উন্নত জাতৰ গাহৰি আনে তেতিয়াহ'লে অলপ প্ৰব্লেম ফেচ কৰিবলগীয়া হয় ছাপ'জলি বগা গাহৰি বহুতো স্কিনৰ প্ৰব্লেম দিয়ে মোৰ ইয়াতো মাজে মাজে মই স্কিনৰ প্ৰব্লেম বহুত সমস্যা দেখা দিছে মই এইবিলাক সমাধান কৰিবলগীয়া হৈছে কিন্তু লোকেলটো এনেকুৱা নহয় লোকেলটো যাহা তাহা এনেকুৱা বেমাৰ হাজাৰ পটকিনি নোসোমায় যদি লোকেলটো যদি কমাৰ্চিয়েলভাৱে ফাৰ্মত যদি ৰাখি যদি পুহিব বিচাৰে তাৰ পৰা ছাকচেছ কৰিব পাৰে কিন্তু অলপ গ্ৰথটো কম কমাৰ্চিয়েল গাহৰিতকৈ অলপ গ্ৰথটো কম কিন্তু তাৰ পৰা শিকিব পাৰে মই ভাবোঁ এইকাৰণে মই ৰিকমেণ্ড কৰিম যে লোকেল গাহৰিৰ পৰা আৰম্ভ কৰিব পিছত যদি 5-6 মাহ বা 7 মাহ 1 বছৰ হোৱাৰ পিছত কমাৰ্চিয়েল গাহৰিৰ পৰা আৰম্ভ কৰিব পাৰিবাগৈ পিছত কিন্তু মোৰ মতে লোকেল গাহৰিৰ পৰা আৰম্ভ কৰিবলৈ মই ভাবোঁ আৰু আপোনালোকৰ কথা এইটো মোৰ ৰিকমেণ্ডৰ মতে মই লোকেল গাহৰিৰ পৰা আৰম্ভ কৰিছোঁ আৰু লোকেল গাহৰিৰ পৰা মই যিটো শিক্ষা পালোঁ যিটো শিকি পালোঁ তাৰ পৰা মই এতিয়া কমাৰ্চিয়েল গাহৰিকো মই এতিয়া ফাৰ্মত ৰাখিছোঁ মোৰ এতিয়া বিশেষকৈ সদায় মোৰ ইউটিউব চেনেলটো চোৱা বন্ধুসকলে জানে মোৰ বিৰগ আছে ইয়ৰ্কশ্বায়াৰ আছে হেমশ্বায়াৰ আছে লাছ ব্লেক আছে গংগুৰু আছে চেডেল ব্লেক আছে লোকেল আছে প্ৰতিটো জাতিৰ এটা মই ৰাখিছোঁ আৰু কি হয় মই এইটো ৰিজাল্টটো চাই ল'ম মই ইয়াৰ আগতে মই লোকেল গাহৰি অকল পুহিছিলোঁ লোকেল গাহৰিৰ পৰা মই এইখিনি ফাৰ্ম আজি স্থাপিত কৰিব পাৰিছোঁ গতিকে বন্ধুসকল মোৰ মতে তাৰমানে পটকিনি ডাইৰেক্টলি কমাৰ্চিয়েল গাহৰিবিলাক আনিব নালাগে মানে কমাৰ্চিয়েল গাহৰি আনিলেও মানে বিশেষকৈ ইয়ৰ্কশ্বায়াৰটো আনিব নালাগে ইয়ৰ্কশ্বায়াৰ মানে স্কিনৰ বেমাৰ বহুত আহি যায় বহুত ফেচ কৰিবলগীয়া হৈ যায় তাৰপিছতো আপোনালোকৰ কথা এইটো মই যিটো সমস্যা পাইছোঁ মই আপোনালোকক এইটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ গতিকে বন্ধুসকল গাহৰি পোহাটো গাহৰি ফাৰ্ম কৰাটো ডাঙৰ কথা নহয় চেলিং কৰিব পাৰিব লাগিব আমাৰ ইয়াত বেছিভাগ লোকেল মানে কোলা গাহৰিটো বেছি চলে এইকাৰণে মই ইয়াত কোলা গাহৰি বেছি ৰাখিছোঁ কিছুমান বন্ধুসকলে সোধে কিহৰ কাৰণে আপুনি বেছি কোলা গাহৰি ৰাখে মই চেলিং কৰিব পাৰিব লাগিব অকল পুহিলেই নহ'ব মই 3টা গাহৰিৰ পৰা আজি 17-18টা গাহৰি হৈ গ'ল কিন্তু বস্তুটো চেলিং কৰিব পৰা হ'ব লাগিব মাৰ্কেটটো চাব লাগিব অকল পুহিব পাৰিছোঁ বুলি পুহিলে নহ'ব গতিকে বন্ধুসকল মই আজি এইখিনিকেই আপোনালোকক বুজাব বিচাৰিলোঁ যে অকল আৰম্ভ কৰিলেই নহয় ফাৰ্মখন আৰু এইটো চাব লাগিব নিজৰ এৰিয়াখন কি গাহৰি চলিব কোনটো বিধৰ ইয়াত আনিলে মই চেলিং কৰিব পাৰিব এইটো চাই পিনি কিনিলে ভাল বুলি মই ভাবোঁ যাতে পিছত প্ৰব্লেমটো ফেচ যাতে নহয় গতিকে বন্ধুসকল তাৰ অন্তৰটো ডিফাৰেঞ্চটো মই দেখুৱাম আজি মোৰ ব্লিডিং ফাৰ্ম কৰা 6 মাহ হৈছে 6 মাহৰ মানে ইয়ৰ্কশ্বায়াৰ আৰু লোকেল তাৰ ডিফাৰেঞ্চটো আপোনালোকক অকণমান দেখুৱাব বিচাৰিম তাৰ দুটাকে মই কোৱালিটিক দেখুৱাম
কিমান গ্ৰোথ হৈছে, কোনটো কিমান হৈছে। গতিকে বলক আপোনালোকক আজি অকণমান দেখুৱাম। এইখিনি চাওক, এইখিনি এতিয়া 6 মাহ হৈছে। এতিয়া ইয়ৰ্কশ্বায়াৰ, পিয়ৰ ইয়ৰ্কশ্বায়াৰ, কিন্তু এইটো 6 মাহ হৈছে। এইটো এতিয়া আগতে মই জুখিছিলোঁ, এতিয়া জোখা নাই কিমান হ'ব এতিয়াও মই অনুমানিক ক'ব নোৱাৰোঁ, কিন্তু এইটো 6 মাহ হৈছে। এইখিনি 6 মাহ। আৰু আপোনালোকক লোকেলখিনি দেখুৱাম, 6 মাহৰ এইটো গ্ৰোথ। এইখিনি চাওক, এইখিনি 6 মাহ, একেদিনে অনা। চাওক ইয়াৰ ডিফাৰেঞ্চটো কিনো। এইটো 6 মাহ, তাৰমানে এইটো লোকেল। ডিফাৰেঞ্চটো এইটোৱে, আপোনালোকে দেখিছেনে ইয়াৰ ডিফাৰেঞ্চটো কিনো আছে। ডাঙৰটো একেটাই যেন লাগে, কিন্তু অকল কমাৰ্চিয়েলটো অকণমান বেছি দীঘল, আৰু এইটো ইমান দীঘল নহয়। চাওক এইটো পুহি মই যিমান কমফৰ্টেবল পাইছোঁ, এইটো পুহি মই যিমান কমফৰ্টেবল পাইছোঁ, কিন্তু বগাটো পুহি পিনি মই ইয়ৰ্কশ্বায়াৰ পুহি পিনি ইমান কমফৰ্টেবল পোৱা নাই। এইখিনি পুহি পিনি মই ইমান কমফৰ্টেবল পোৱা নাই। মাজে মাজে ইয়াৰ স্কিনটোৰ প্ৰব্লেম আহে, কিন্তু লোকেলটো আজিলৈকে এনেকৈ একো প্ৰব্লেম দি পোৱা নাই। এতিয়া ঠিকেই আছে। গতিকে মই এইটোৱে আপোনালোকক বুজাব বিচাৰিলোঁ যে ডাইৰেক্টলি কমাৰ্চিয়েল গাহৰি আনিলে অকণমান নহয় অকণমান মানে প্ৰব্লেমটো আহি যায়। তাৰপিছত আপোনালোকে প্ৰেক্টিকেলি জনাৰ পিছত 6 মাহ 7 মাহ বা এবছৰ জনাৰ পিছত এনেকুৱা কমাৰ্চিয়েল গাহৰি আনিলে ভাল। ইয়াৰ আগতে মই 1 বছৰ মই ফিডিঙৰ গাহৰি পুহিছিলোঁ। এইকাৰণে মই গাহৰি পালন কৰাটো অকণমান মানে শিকি ৰাখিছিলোঁ। গতিকে এইকাৰণে এতিয়ালৈকে মোৰ এনেকুৱা ডাঙৰ এটা প্ৰব্লেম অহা নাই। স্কিনটো বেমাৰটো আহে, আৰু সেইটো স্কিনটোৰ প্ৰব্লেমটো। গতিকে আপোনালোকে গোটেইকেইটা দুটা গাহৰিৰ মাজত পাৰ্থক্যটো কি নোপালা, অকল ছেম যেন লাগিছে। অকণমান 19-20 হৈছে, কিন্তু মই ভাবোঁ মানে লোকেলটো পুহিলে একো বেমাৰ আজাৰৰ পৰা বহুতো মানে বঞ্চিত হয়, আৰু একো প্ৰব্লেম নাহে। আৰু কমাৰ্চিয়েলটো পুহিলে মানে কি হয়, আৰু ইয়ৰ্কশ্বায়াৰ বিশেষকৈ ইয়ৰ্কশ্বায়াৰটো কৈছোঁ, মানে হেম্পশ্বায়াৰটো মই কোৱা নাই, ইয়ৰ্কশ্বায়াৰ গাহৰিটো কথা কৈছোঁ। ইয়ৰ্কশ্বায়াৰটো পুহিলে অকণমান মানে প্ৰব্লেম আহে, স্কিনটোৰ প্ৰব্লেম। যদি নতুনকৈ গাহৰি ফলাকৰ কাৰণে অকণমান অসুবিধা হ'বও পাৰে, যদি স্কিনটোৰ প্ৰব্লেমটো বেছি হ'লে বচাব নোৱাৰা হৈ যায়। আজিৰ ভিডিঅ'খিনি এইটোকে আপোনালোকক বুজাব বিচাৰিলোঁ, লোকেল আৰু কমাৰ্চিয়েলৰ পাৰ্থক্য। আৰু বেছি ডিফাৰেঞ্চো নাই বাৰু। আৰম্ভ কৰিম বুলি ভাবিছা যদি মোৰ মতে লোকেলৰ পৰা আৰম্ভ কৰি চাব। 6 মাহ 7 মাহ 8 মাহ 1 বছৰ পুহি চাব, তাৰপিছত কমাৰ্চিয়েল আনিলে ভাল বুলি মই ভাবোঁ। মই এনেকৈ কৰিছোঁ। ভিডিঅ'খিনি বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক আজি এইখিনিহে বুজাব বিচাৰিলোঁ। গতিকে শেষলৈ ধৈৰ্য আকাৰে চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকলৈ থাকিল। এনেকুৱাই মাজে সময়ে আপোনালোকৰ আগত গাহৰি ফাৰ্মৰ বিষয়ে ভিডিঅ' আনিম। ভিডিঅ'খিনি ভাল পালে লাইক কৰিব আৰু লগত শ্বেয়াৰ কৰিব, আৰু নতুনকৈ এই মোৰ চেনেল কোনোবাই যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। শেষত সকলোৰ ভাল কামনা বিচাৰি বাই বাই।